আপুনি জানেনে আমাৰ অসমৰ লজবোৰ ক'ত আৰু কেনেকৈ বনোৱা হয়? আমাৰ অসমৰ বিধানসভা অৰ্থাৎ আসাম লেজিসলেটিভ এছেম্বলিখনেই হৈছে আমাৰ অসমৰ ৰাজ্যিক আইন প্ৰণয়নকাৰী সদন। ভাৰত স্বাধীন হোৱা আগৰ পৰাই আসাম লেজিসলেটিভ এছেম্বলিখন চলিয়ে আছে। আমাৰ আসাম লেজিসলেটিভ এছেম্বলিখন প্ৰথমবাৰৰ বাবে শ্বিলঙত 1937ত স্থাপন কৰা হয়। ভাৰত স্বাধীন হোৱাৰ পিছত 1972ত আমাৰ অসমৰ বিধানসভাখন শ্বিলঙৰ পৰা দিছপুৰলৈ শিফ্ট কৰা হয়। বৰ্তমান আমাৰ অসম বিধানসভাৰ নতুন বিল্ডিঙত 126 MLS আছে আৰু এই MLSবোৰক ডিৰেক্ট ইলেকশ্যনৰ জৰিয়তে প্ৰত্যেক 5 বছৰ পিছে নিৰ্বাচিত কৰা হয়। আমাৰ অসম বিধানসভাৰ মূল কামসমূহ হৈছে আইন প্ৰণয়ন কৰা, বাজেট গৃহীত কৰা, অসমৰ জনসাধাৰণৰ ইস্যুজবোৰ আলোচনা কৰা আৰু চৰকাৰক প্ৰশ্ন কৰা আৰু তাৰ জবাবদিহি কৰা। আমাৰ বিধানসভাৰ বিষয়ে আপোনাৰ নলেজ কিমান তাৰ টেষ্ট কৰাৰ বাবে মই এটা কুৱেশ্যন সুধিম যে আমাৰ অসম বিধানসভাৰ মুৰব্বী কোন? স্পিকাৰজন, চিফ মিনিষ্টাৰ অৰ গভৰ্ণৰ? ড্ৰপ ইউৰ আনসাৰ ইন দ্য কমেণ্ট সেকশ্যন।